1922 চনত মহাত্মা গান্ধীয়ে দেশখনৰ বাবে ভাৰতীয়সকলে নিজে ৰচনা কৰা এখন সংবিধানৰ দাবী কৰিছিল। ইয়াৰ পিছত 1924 চনত স্বৰাজ পাৰ্টীয়েও সংবিধান ৰচনা কৰিবৰ বাবে এখন সংবিধান সভাৰ দাবী তুলিছিল। এনেদৰে ভাৰতীয়সকলৰ মাজত এখন সংবিধানৰ বাবে প্ৰবল জনমত গঢ় লৈ উঠিছিল। 1927 চনত ছাৰ জন চাইমনৰ নেতৃত্বত গঠন হোৱা ছাৰ চাইমন কমিশ্যনৰ প্ৰতিবেদন মতে ভাৰতৰ এখন সুকীয়া সংবিধান ৰচনা কৰাত গুৰুত্ব দিয়া হয়। 1934 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে এখন সংবিধান সভা গঠনৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে। ব্ৰিটিছ চৰকাৰে চাইমনৰ প্ৰতিবেদন গ্ৰহণ কৰাৰ সময়ছোৱাত লণ্ডনত ভাৰতৰ প্ৰতিনিধিসকলৰ লগত মত বিনিময় কৰিবৰ বাবে 3খন ঘূৰণীয়া মেজমেল অনুষ্ঠিত কৰিছিল। এই মেজমেলৰ প্ৰস্তাৱৰ ভিত্তিত আগতে উল্লেখ কৰা 1935 চনৰ ভাৰত চৰকাৰ আইন গ্ৰহণ কৰা হয়। এই আইনখনক ভাৰতীয় সাংবিধানিক ইতিহাসত অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। দ্বিতীয় মহাযুদ্ধৰ আৰম্ভণিতে ভাৰতীয়সকলৰ মাজত স্বাধীনতাৰ দাবী অতি সক্ৰিয় হৈ পৰে। ব্ৰিটিছ চৰকাৰে তেওঁলোকৰ যুদ্ধৰ প্ৰস্তুতিত ভাৰতীয়সকলৰ সমৰ্থন লাভ কৰাৰ উদ্দেশ্যে 1940 চনত আগষ্ট প্ৰস্তাৱৰ জৰিয়তে এক সুকীয়া সংবিধানৰ দাবী মানি লৈছিল। 1946 চনত কেবিনেট মিছন ভাৰতলৈ আহে আৰু ভাৰতৰ বাবে এক সুকীয়া সংবিধান ৰচনা কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। এই প্ৰস্তাৱ অনুসৰিয়ে ভাৰতীয় সংবিধান সভা গঠিত হয়। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক এই সভাৰ সভাপতি ৰূপে নিৰ্বাচিত কৰা হৈছিল। 1947 চনৰ 29 আগষ্ট তাৰিখে ডক্টৰ আম্বেদকাৰক সভাপতি ৰূপে লৈ 6জন সদস্যৰ সৈতে এখন খচৰা কমিটি গঠন কৰা হয়। 1948 চনৰ জানুৱাৰী মাহত সংবিধানৰ খচৰা প্ৰকাশ পায় আৰু ইয়াৰ ওপৰত জনসাধাৰণৰ মতামত ব্যক্ত কৰিবৰ বাবে 8 মাহ সময় দিয়া হয়। 1949 চনৰ 26 নৱেম্বৰত সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে খচৰা সংবিধানখনত স্বাক্ষৰ কৰে। তাৰ পিছতেই সংবিধান সভাত ভাৰতৰ সংবিধানখন গৃহীত হয়। সংবিধানখন ৰচনা কৰি ইয়াক সম্পূৰ্ণ কৰালৈকে 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল। 1950 চনৰ 26 জানুৱাৰীৰ পৰা সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়। ভাৰতীয় সংবিধান প্ৰস্তুত কৰাৰ সময়ত পৃথিৱীৰ কেইবাখনো দেশৰ সংবিধানৰ পৰা কেইটামান আদৰ্শ গ্ৰহণ কৰা হৈছে। এই আদৰ্শসমূহ হ'ল ব্ৰিটিছ সংবিধানৰ পৰা সংসদীয় গণতন্ত্ৰ, আয়াৰলেণ্ড সংবিধানৰ পৰা ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি, ফৰাচী সংবিধানৰ পৰা স্বতন্ত্ৰতা, সমতা, ভাতৃত্ববোধ, মাৰ্কিন যুক্তৰাষ্ট্ৰ সংবিধানৰ পৰা মৌলিক অধিকাৰ, কানাডা, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা।